হৈ গ'ল खुलुमनाय आं प्रिया बर' बिफा पुर्णेश्वर बर' गामि बाकुला पोस्ट अफिस सारिदुवार डिस्ट्रिक्ट सनितपुर आं थांनाय 19 अक्ट'खालि बर' हारिनि थाखाय जे बाथ्राखौ बुंनायनि गोरोन्थि मावबाय ससियेल मिडियानि गेजेरजों बिनि थाखाय आं दायनिगिरि बे दायनि थाखाय आं गासै बर' रायजो राजानि सिगाङाव निमाहा बिबाय बे दायनि थाखाय निमाहाखौ आं बर' हारिनियाव बिबाय आरो आं बेबायदि गोरोन्थि जिबनाव खालामलिया गोजोन्थों I love Bodo Nations and I love Bodoland thank you মই এটা বিশেষ একো ক'ব নাযাওঁ খালি এইটোৱে ক'ব বিচাৰোঁ যে মোৰ তেনেকুৱা একো ইণ্টেনশ্যন নাছিল নিজৰ জাতিটোক হাৰ্ট কৰাৰ বা মানুহবোৰৰ ফিলিংছ হাৰ্ট কৰাৰ কিন্তু যিহেতুকে এটা ভুল হৈ গ'ল মই এতিয়া আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী মোক ক্ষমা কৰি দিব আৰু সেই ৰোজ ভিডিঅ'টোত মোৰ ভাইটিক ইনক্লুড কৰা হৈছে বিশ্বজিৎ বিকি বড়ো ইয়াক চাব পাৰিব সি মোৰ লগতে আছে নমস্কাৰ মোৰ আমি তাৰমানে সৰুৰ পৰা একেলগে আছোঁ সৰুৰ পৰা বা ডান্স কৰে চ' মোৰ জেঠাই ছোৱালী হয় আমি তোমাৰ 12 ডিচেম্বৰত যিটো বাহাৰ লাইভ আহিছিল সেই লাইভ অহাত হয় তাইৰ ভুল হৈছে অলপ কিছুমান কথা নক'বলগীয়া কথা কিছুমান মিছলি ওলাই গৈছে হয়তো তাই বেলেগ এটা টেনশ্যনত থাকিব পাৰে টেনশ্যন নহয় একচুৱেলি মই সেই পষ্টটোত সেইটোৱে কথা ফ্ৰেণ্ডছ মই এইটো ক্লিয়াৰ কৰিবলৈ লাইভ আহিছিলোঁ মোৰ তেনেকুৱা একো মটিভ নাছিল একো ইণ্টেনশ্যন নাছিল কাৰোবাক হাৰ্ট কৰাৰ জাতিটোক হাৰ্ট কৰাৰ মই বাছ এইটোৱে ক'ব বিচাৰোঁ যে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত যদি মোৰ শব্দবোৰে যদি আপোনালোকক আঘাত দিছে আপোনালোকে যদি আঘাত পাইছে অবভিয়াছলি আপোনালোকে আঘাত পাইছে সেইকাৰণে মোৰ ভিডিঅ'টো তেনেকৈ ভাইৰেল কৰিছে আৰু মোক বহুত লেতেৰা কমেণ্টছ নেগেটিভ কমেণ্ট দিছে চ' তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী মোক ক্ষমা কৰিব এইটোৱে কৈ মই লাইভটো থেংক ইউ আৰু আগলৈ মই তেনেকৈ একো ভিডিঅ' মই আপলোড নকৰোঁ বা মই তেনেকৈ একো নকওঁ চৰি এক্সট্ৰিমলি চৰি ধন্যবাদ জয় বড়ো